3 এক্সাম হওক বা নৰ্মেল বিলাক ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিবিলাক এক্সাম হয় বা এসআই হওক সেইবিলাকত মানে ইপিএসসি লেভেললৈকে পঢ়িবগে নালাগে গতিকে স্মাৰ্টলি আমি ষ্টাডি কৰিব লাগিব সো সেই কাৰণে কিছুমান আজি ভিডিওটোত জনাম মই ডিটেইল সিলেবাস কি হয় বুকস আৰু হাউ টু প্ৰিপেয়াৰ স্পেশালি আমাৰ ফোকাস থাকিব কি কিতাপ বা কোনবাই বহুতে ভিডিও চাই কোৰ পৰা পঢ়িব লাগিব হেখিনিৰ ওপৰত ফোকাস থাকিব গতিকে ভিডিওটো লাষ্টলৈকে চাব আৰু কোনোবাই যদি WhatsApp গ্ৰুপত আমাৰ জয়েন হ'ব বিচাৰে ডেসক্ৰিপচনত লিংক দি থৈ দিম তাতে জয়েন হৈ ল'ব পাৰে ফাৰ্স্ট এখন কিতাপ দেখিছে ইয়াতে লুসেন্ট জিকে ফাৰ্স্ট আমি জিকে পৰা আৰম্ভ কৰিছো জিকে কেনেকৈ পঢ়িব লাগে জিকে কোৰ পৰা পঢ়িব কেনেকৈ পঢ়িব লাগে এটা কথা মন কৰিব জিকে সদায় দুটা পাৰ্টত ভাগ হয় এটা হল ষ্টেটিক এটা হল মানে ডাইনামিক মানে যোনটো চলি থাকে মানে কারেন্ট এফেয়ার্স ঠিক আছে ফার্স্ট আমি ষ্টেটিক জিকে এইবিলাক যোনবিলাক কেতিয়াও চেঞ্জ নহয় এটা অসমৰ ৰাজধানী দিছপুৰ এটো কেতিয়াও চেঞ্জ নহয় এনেকুৱা টাইপ বস্তু কিন্তু আৰু কারেন্ট এফেয়ার্স মানে যোনটো এতিয়া চলি আছে এই বছৰ সাহিত্য একাডেমী বঁটা কোনে পালে এই বছৰ এটো বঁটা কোনে পালে সো সেইখিনি কোৰ পৰা চাব ঠিক আছে এই দুটা পাৰ্ট হ'ব এটা ফার্স্ট আমি ষ্টেটিক জিকে পৰা আৰম্ভ কৰিম প্ৰথম কথা হল আপোনালোকে ষ্টেটিক জিকে কাৰণে এখন কিতাপ ল'ব লাগিব এখন লুসেন্ট জিকে বহুতৰ ওচৰত হয়তো আছে বা বহুতৰ ওচৰত নাথাকিব পাৰে যদি নাই এখন কিতাপ লৈ লওক আৰু লৈ পেলাই এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক কিতাপখন বেলেগকে একো নোটছ বনাব নালাগে কিতাপখন ল'ব তাতে এনেকে চিন দি পেলাই মানে কিতাপখনতে চিন দি যাব তেনেকৈ হ'ব তেনেকৈ কৰিব গোটেইখন এখন পঢ়ি দিলে বহুত ভাল মানে সব জেনাৰেল নলেজ আহি যায় আৰু এখন আপোনালোকে পিডিএফ ডাউনলোড নকৰিব কাৰণ পিডিএফৰ পৰা পঢ়াটো বহুত টান হয় তাতকে এখন কিতাপ আপোনালোকে কিতাপৰ দোকানতো পাই যাব বা Amazon বা Flipkartত যতে বিচাৰে তাতে এখন কিতাপ পাই যায় সো ফাৰ্স্ট কাম হ'ব এখন কিতাপ গোটাই লোৱাটো ঠিক আছে মই কিন্তু ফাৰ্স্ট কিতাপ এখনৰ কথাই কৈছো নেক্সট এটা আমি অসমৰ বিষয়ে অলপ জানিব লাগিব অসমৰ জেনাৰেল নলেজখিনিও আমাক অলপ লাগিব যে অসমৰ জেনাৰেল নলেজৰ কাৰণে চাওক বহুতে কি কয় আসাম এয়াৰ বুক ল'ব লাগে হয়নে নহয় কিন্তু আসাম এয়াৰ বুক কিতাপখন মোটাটো আছে এখন ইমান ডাঙৰ কিতাপ হয় ইমান ডাঙৰ কিতাপ পঢ়ি আপোনালোকৰ নিজৰ মন মানে মাথা বেয়া হৈ যাব ইমানখিনি বস্তু আছে মই কম কি বস্তু তাৰ পৰা পঢ়িব লাগে কিন্তু এতিয়া যদি অলপ কমকে পঢ়িব বিচাৰিছে মানে আপোনাৰ হাতত সময় কম আছে অলপ কমকে পঢ়ি হলেও ভাল ৰিজাল্ট থাকে ধৰ তেতিয়া হলে মই কি ক'ব বিচাৰিম লুসেন্ট জিকে কথা ক'লো নেক্সট মই এখন এটা বাদ দিয়ক মই নেক্সট কথা কৈ আছো যদি আপোনালোকৰ জিকে ভাল কৰিব লাগে অসমৰ খিনি কথা কৈছো তেনেহলে আপুনি ক্লাস 6 পৰা 10 লৈকে কি কৈছো ক্লাস 6 পৰা 10 লৈকে যিখিনি এনসিআরটি বুক আছে ন এনসিআরটি কিতাপ আছে বা মানে এনসিআরটি কিতাপ মানে আমাৰ সেবাৰ খিনি চাব হা সেবাৰ কিতাপ বিলাক চাব অসমীয়া মিডিয়ামৰ যোনবিলাক থাকে সেইখিনি কিতাপ চাব এনসিআরটি ইংলিশ খিনি চাব নালাগে সেবাৰ কাৰণ হয়তো 6 বা 6 7 8 ত হয়তো কিতাপ বেলেগো হ'ব পাৰে গতিকে সেবাৰ কিতাপ বিলাক চাব আপোনালোকৰ ওচৰত ভাইটি ভণ্টি আছে সব কিতাপ চাব নালাগে 6 to 10 অকল সোশ্যাল সায়েন্স চাব সোশ্যাল সায়েন্স সমাজ বিজ্ঞানখন চাব ঠিক আছে জিকে কাৰণে বেস্ট হয় আৰু সমাজ বিজ্ঞান তাৰ লগতে সমাজ বিজ্ঞানৰ লগতে আপোনালোকে ইতিহাসখনো আনিব পাৰে ইতিহাস মানে কিছুমান মই পাহৰিছো 6 7 8 ত হিষ্ট্ৰীও থাকে চাগে এক্সট্ৰা সাবজেক্ট বা কিছুমানে 9 10 ত হিষ্ট্ৰী লয় ন ইলেক্টিভ সো ইতিহাসখন আনিব পাৰে এইখিনি গোটাই ল'ব সমাজ বিজ্ঞান আৰু ইতিহাস সো সমাজ বিজ্ঞানত সব পঢ়িব নালাগে ঠিক আছে সমাজ বিজ্ঞানত আপুনি অকল ইতিহাসৰ বস্তুবিলাক পঢ়িব মানে আলটিমেটলি ইতিহাসৰ কথাই কৈ আছো ইতিহাসৰ বস্তুবিলাক পঢ়িব সমাজ বিজ্ঞানত ঠিক আছে এইখিনি গোটাই ল'ব যদি এইখিনি আপুনি নাপায় কতো বিচাৰি নাপালে আপোনাৰ ওচৰত এটা চইচ আছে এইখন কিতাপ যদি গোটাই লয় ইয়াতে অসমৰ ইতিহাসৰ কথা বহুত ভালদৰে আছে ঠিক আছে এইখন কিতাপ আপুনি পঢ়িব পাৰে অসম বুৰঞ্জী এখন উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বাবে মানে এইচএস সেকেন্ড ইয়াৰ অসমীয়া এখন ল'ব হা এই দুজন ৰাইটাৰৰ কিতাপ মনত ৰাখি লওক ডক্টৰ অজিত কুমাৰ দত্ত শ্ৰী পংকজ গোস্বামী এখন কিতাপ ল'ব পাৰে এখন কিতাপত অসমৰ ইতিহাসখিনি ভালদৰে আছে আপুনি হিষ্ট্ৰীখিনি ক্লিয়াৰ হৈ যাব এখন পঢ়িলে আমি হিষ্ট্ৰীৰ কথাই পাতি আছো ইমান টাইম গতিকে অসমৰ বেলেগ জেনাৰেল নলেজ বিলাকো জানিব লাগিব তাৰ কাৰণে আপোনালোকে এই দুখন কিতাপ ল'ব পাৰে স্বদেশ অধ্যয়ন এইচএস মানে আজিকালি এইচএস আমি পঢ়োতে নাছিলে এইটো বস্তু এইচএস ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ
এটা নতুন মানে এক্সট্ৰা সাবজেক্ট আছে স্বদেশ অধ্যয়ন বুলি এই স্বদেশ অধ্যয়নখন ললে ইয়াতে মানে অসমৰ জেনেৰেল নলেজ বস্তুবিলাক আছে মানে সব বস্তু আছে আৰু দেখে এখন লৈ ল'ব পাৰে এইখন এই দুইখন কিতাপ সব জিকে কাৰণে যদি আপুনি লুসেন্ট জিকে নেক্সট এখন অসমৰ বুৰঞ্জী এখন সেকেন্ড ইয়াৰ যোনখন আৰু স্বদেশ অধ্যয়ন আৰু স্বদেশ অধ্যয়ন ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ লৈ লয় তেতিয়া মোৰ মতে অসম এয়াৰবুক নললেও হ'ব আসাম এয়াৰবুক নললেও হ'ব একো কেছ নাই সেইকেইখন যদি গোটাই ল'ব পাৰে ঠিক আছে যদি সেইকেইখন লোৱা নাই তেতিয়া আপুনি আসাম এয়াৰবুক ললে হ'ব ঠিক আছে অসমৰ কাৰণে অসম এয়াৰবুকখন বেষ্ট হয় কিন্তু বহুত বেছি আছে মানে মই অলৰেডি দেখালো গতিকে এইখিনি এটো যদি আপুনি স্কিপ কৰিব বিচাৰিছে তেনেহলে স্বদেশ অধ্যয়ন আৰু এই বুৰঞ্জীখন ললে হ'ল কিন্তু এই দুখন যদি আপুনি বিচাৰি নাপায় তেনে অসম এয়াৰবুকত আহি যাব আসাম এয়াৰবুক ইয়াত 22 খন আছে 23 খন লৈ ল'ব হা আৰু সব বস্তু পঢ়িব নালাগে সব বস্তু পৰীক্ষাত নাহে আপুনি দেখিলে মানে মাথা বেয়া হৈ যাব ইমান বস্তু আছে গতিকে মই কেইটামান ইম্পৰ্টেন্ট টপিক কৈ দিওঁ লাগিলে নোট কৰি ল'ব পাৰে নহলে স্ক্ৰিনশ্বটো লৈ ল'ব পাৰে মোৰ কিতাপত মই চিন দি থৈছিলো এখন মই পঢ়িবলৈ লোৱা নাছিলো একচুয়ালি মই আপোনালোকক পঢ়াবলৈ লৈছো প্ৰথম টপিকটো আছে 6 নম্বৰ মানে মোৰ কিতাপত যোনটো আছে 5 নম্বৰত আছে অসমৰ নদ নদী অসমৰ নদ নদী ঠিক আছে 5 নম্বৰত আছে তাৰ পিছতে 16 নম্বৰত আছে ৰাষ্ট্ৰীয় উদ্যানখিনি আছে 16 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যখিনি আছে তাৰ পিছতে 17 নম্বৰত প্ৰাকৃতিক সম্পদ এইখিনি পঢ়িলে হ'ব তাৰ পিছতে 26 নম্বৰত আছে মানে বাকি বিলাকৰ পৰা ইমান প্ৰশ্ন আহা দেখা নাই মই হাসপাৰ বিলাক আছে তাৰ পিছতে 30 নম্বৰত আছে উৎসৱ বিলাক তাৰ পিছতে 32 নম্বৰত মেইনটো আছে বুৰঞ্জী আপুনি যদি বুৰঞ্জীৰ কিতাপ আগতে যোন দুখন কলো ন এইচএস সেকেন্ড ইয়াৰ বুৰঞ্জীৰ কিতাপ যদি পোৱা নাই তেতিয়াহলে আসাম এয়াৰবুকৰ বুৰঞ্জী খিনি সিৰিজটো ভালদৰে পঢ়িলে হৈ যাব ইয়াতো সব আছে বুৰঞ্জী তাৰ পিছতে বুৰঞ্জীৰ পিছতে জাস্ট পিছত আছে যুদ্ধ বিলাকৰ বিষয় আছে তাৰ পিছতে 34ত আছে সন্ধি যুদ্ধৰ পিছত কি কি সন্ধি হৈছিল হেবিলাকৰ বিষয় আছে হৈ গল ইমানখিনি আছে তাৰ পিছতে 52 নম্বৰত চাব চলচ্চিত্ৰ বিলাক আছে ইয়াৰ পৰা আহে প্ৰশ্ন তাৰ পিছতে আৰু 65 নম্বৰত আছে অসমীয়া সাহিত্য তাৰ পিছতে 73ত আছে বঁটা বিলাক বঁটাৰ বিষয় কোনটো বঁটা কোনে পায় তাৰ পিছতে 90ত চাব 90 কাক কি বুলি জানো ঠিক আছে এইখিনি বস্তু যদি চাই লয় এনাফ আসাম এয়াৰবুকৰ পৰা এইখিনি বস্তু যদি একবাৰ মনত ৰাখি যায় ন জিকে কাৰণে বেলেগ পঢ়িব নালাগে মানে অসমৰ জিকে খিনি কাৰণে লুসেন্ট জিকে খন চালে হ'ল আৰু আসাম এয়াৰবুকৰ যদি এইখিনি মনত ৰাখি যায় বাই চান্স আপুনি আসাম এয়াৰবুক পোৱা নাই মই আকৌ কৈছো এইখিনি অপচন আছে আপোনাৰ ওচৰত স্বদেশ অধ্যয়ন দুখন আৰু বুৰঞ্জী এখন আসাম এয়াৰবুকৰ কমপ্লিমেন্টাৰী তেনেকে এতিয়া আমি জিকে খিনি ডিসকাস কৰিলো নেক্সট আমি আহো ইংলিছত কেনেকৈ পঢ়িব লাগে এটা ইংলিশ সাবজেক্টটো বহুতে টান পায় কিন্তু ইংলিশৰ প্ৰশ্নবোৰ একদম সহজ আহে ইংলিশৰ প্ৰশ্নবোৰ কেনেকুৱা টাইপৰ আহে কি আহে মই এবাৰ কৈ দিছো ইংলিশৰ প্ৰশ্ন আপোনাৰ ধৰক এনেকুৱা আহে গ্ৰামাৰৰ বেছি আহে আৰু ৰিডিং কম্প্ৰিহেনশন আহে ৰিডিং কম্প্ৰিহেনশন মানে আপোনাক এটা পেছেজ দি দিব সেই পেছেজটোৰ ওপৰত এর কিছুমান কোৱেশ্চন দিব একদম সহজ কোৱেশ্চন আৰু সেই কোৱেশ্চনখিনি পেছেজটোতে থাকে মোৰ মতেতো এটো সবতকে ইজি পাৰ্ট হয় একো পঢ়িবই নালাগে ইয়াৰ কাৰণে ওপৰ পেছেজটো পঢ়ি ললে তাৰপৰা তলত এনসাৰ কেটা দি থৈ আহিলে হ'ল কিন্তু এই বস্তুটো বহুতে টান পায় ফাৰ্স্ট ৰিডিং কম্প্ৰিহেনশনটো কেনেকৈ ইমপ্ৰুভ কৰিব লাগে মই আইডিয়া এটা দি আছো আপোনালোকে কি কৰক বহুতেটো নিউজ পেপাৰ লয় বা বহুতে নলয় যদি যোনে নিউজ পেপাৰ লয় হি আসাম ট্ৰিবিউনখন বা যিকোনো নিউজ পেপাৰ লওক যিয়ে নিউজ পেপাৰ ইংলিছৰ নিউজ পেপাৰ দা হিন্দু বা আপোনাৰ ইণ্ডিয়ান এক্সপ্ৰেছ এইবিলাক নিউজ পেপাৰ আছে এইকেইখন আপোনালোকে নিউজ পেপাৰ অনলাইনতো পাব পাৰে আজি জাস্ট এনেকৈ মাৰি দিব দা হিন্দু টুডে ই পেপাৰ পিডিএফ এনেকৈ মাৰি দিব চব দা হিন্দু পেপাৰখন লাগে ধৰক দা হিন্দু টুডে ই পেপাৰখন আহি যাব তাতে সব পঢ়িব নালাগে জাস্ট এডিটৰিয়েল সেকশন এটা থাকে গোটেইবিলাক নিউজ পেপাৰতে থাকে এডিটৰিয়েল পেজ এটা
আমাৰ অসমীয়া যোনটো সম্পাদকীয় পৃষ্ঠা বুলি কয় সেইটো সেই এডিটৰিয়েল পেজটো যদি ডেইলি নহ'লেও 2-3 দিনৰ মূৰে মূৰে হ'লেও যদি পঢ়ি থাকে এডিটৰিয়েল পেজটো আৰু পঢ়ি এনেকৈ নপঢ়িব যে ওপৰে ওপৰে পঢ়ি গ'ল হৈ গ'ল তেনেকৈ নহয় লাইন বাই লাইন পঢ়িব যোনটো শব্দ বুজা নাই এখন এক্সট্ৰাকে কপি বনাই লওক আজিৰ পৰাই এখন এক্সট্ৰাকে কপি বনাই লওক তাতে এটা যোনটো শব্দ বুজা নাই ধৰক সেই শব্দটো লিখিলে তাৰ এফালে মিনিংটো লিখিলে ঠিক তেনেকৈ যোনটো বুজা নাই শব্দটো লিখি এফালে অসমীয়াত ইয়াৰ অৰ্থটো লিখি দিলে ঠিক আছে তেনেকৈ বুজি বুজি যেতিয়া গৈ থাকিব আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ডেভেলপ হ'ব আৰু এই কপিখনত আপুনি যিমান টান শব্দ পাইছে গোটেইখিনি মিনিং থাকিব ইয়াতে গতিকে আপোনাৰ ওচৰত এনাফ ষ্টক হৈ যাব তেতিয়া পৰীক্ষা মানে আপুনি এটা কাম কৰিব পাৰে সানডে এই কপিখন এবাৰ ৰিভাইজ কৰি থাকিব মানে শব্দবিলাক আপোনাৰ মনত আহি থাকিব মিনিংবিলাক এই বস্তুটো এনেকুৱা নহয় কি চাকৰি ক্ষেত্ৰতে কামত আহিব আপোনাৰ ভৱিষ্যত জীৱনতো কামত আহিব আজি এতিয়া আমি নিজে জব কৰি আছো আমাৰ কিছুমান এনেকুৱা ইংলিছ শব্দ টান লাগি যায় সেইটো কাৰণে এই এনেকুৱা শব্দবিলাক আপুনি যদি ৰেগুলাৰ পঢ়ি থাকে ন বহুত ইমপ্ৰুভ হৈ যায় এই বস্তুটো আপোনাৰ ৰিডিং কম্প্ৰেহেনশ্যনত বহুত হেল্প কৰিব ঠিক আছে নেক্সট আহিল গ্ৰামাৰ গ্ৰামাৰ সব বস্তু নাহে ইয়াতে হা গ্ৰামাৰ কেনেকুৱা টাইপ আহে জানেনে সেন্টেন্স ৰিএৰেঞ্জমেন্ট কৰিব দিয়ে মানে ভুল থাকে কিছুমান সেন্টেন্স ৰিএৰেঞ্জ তাৰপিছতে কাৰেক্ট কৰিব দিয়ে কাৰেক্ট কৰিবলৈ হ'লে আপুনি জানিব লাগিব টেন্স ভইচ প্ৰিপজিশন এইবিলাক বস্তু জানিব লাগিব টেন্স ভইচ প্ৰিপজিশন এইখিনিয়ে আৰু মানে গ্ৰামাৰ যোনবিলাক আমি ক্লাছ 10 লৈকে যিবিলাক গ্ৰামাৰ পঢ়িছো সেইখিনিয়ে আহে গ্ৰামাৰ পঢ়িবৰ কাৰণে যদি সব কিতাপ ল'ব পাৰে গ্ৰামাৰ নো ডাউট 10ৰ যিকোনো ক্লাছ 10ত আমি যি গ্ৰামাৰ লৈছিলো এখন ল'ব পাৰে মই লৈছিলো এন এপ্ৰোচ টু ইংলিছ গ্ৰামাৰ বুলি আছিলে এন এপ্ৰোচ টু ইংলিছ গ্ৰামাৰ এতিয়া লোৱা নাই মই ক্লাছ 10ত লৈছিলো ক্লাছ 10ত যেতিয়া মই ইংলিছ পঢ়িছিলো এন এপ্ৰোচ টু ইংলিছ গ্ৰামাৰ কিতাপখন লৈ পেলাই এই টপিকখিনি পঢ়িব পাৰে কিন্তু বহুতে কিতাপ পঢ়িলে নুবুজে মানে ইংলিছটো তাৰ কাৰণে ভিডিঅ'জ চাই মই চাইছিলো মই নিজে বেংক এক্সাম দিয়াৰ আগতে এই ভিডিঅ'টো চাইছিলো 120 ৰুলছ অফ গ্ৰামাৰ পুৰি গ্ৰামাৰ অফ মুঠিমে মানে এটা ভিডিঅ'তে ইংলিছৰ ইম্পৰ্টেন্ট গ্ৰামাৰ ৰুল সব দিয়া আছে আপুনি এটা কাম কৰিব এই ভিডিঅ'টো জাস্ট এনেকৈ মাৰি দিব ইউটিউবত লিংক মানে সাৰ্চ কৰোতে 120 ৰুলছ অফ গ্ৰামাৰ বাই নিমিষা বানচাল এনেকৈ মাৰি দিব নিমিষা বানচাল তেতিয়া এটা ভিডিঅ' আহিব ভিডিঅ'টো আপোনাৰ 11 ঘণ্টা মানে এনি টাইম চাই থাকিব নালাগে অলপ অলপকৈ চাই থাকিব 11 ঘণ্টা ডেইলি যদি 1 ঘণ্টাকেও চাই 11 দিনত এইটো শেষ হৈ যাব গ্ৰামাৰ পাৰ্টটো তাৰ লগতে আপুনি অকল চাই যোৱাই নহয় এখন এক্সট্ৰা কপি বনাই লওক তাতে লাগিলে লিখি লওক 120 ৰুলছ অফ গ্ৰামাৰ বুলি কপিখনতে আৰু সেই কপিখনত মেমে যিমানবিলাক ৰুল পঢ়াইছে সব 1-2 কে লিখি যাওক ৰুলবিলাক সব ধুনীয়াকৈ তেতিয়া আপোনাৰ কি হ'ব পৰীক্ষাৰ আগত সেই ৰুলখিনি এবাৰ ৰিভাইজ কৰি গ'লে হ'ল এইখিনি হৈ গ'ল থিয়ৰি কথা আমি কেনেকৈ পঢ়িম এতিয়া আমি প্ৰেক্টিছো কৰিব লাগিব প্ৰেক্টিছ কৰিলেহে আমি পাৰিম তো প্ৰেক্টিছ কৰিবৰ কাৰণে এখন কিতাপ গোটাই ল'ব পাৰে অবজেক্টিভ জেনেৰেল ইংলিছ আৰিহান্তৰ আৰু SP বাক্সি হয় অথৰজনৰ নাম এখন কিতাপ গোটাই ল'ব পাৰে অনলাইনতো পায় বা কিতাপৰ দোকানতো পায় তো ইংলিছটো কেনেকৈ পঢ়িব লাগে হয়তো মই আইডিয়া দিলোৱে এটা মেথছ মই আকৌ কৈছোঁ মেথছ আৰু ৰিজনিঙৰ কাৰণে আপোনালোকে বেলেগ একো নাচাৰি যদি আমাৰ ওপৰতো বিশ্বাস ৰাখে ন আমি সব বস্তুৱে দিম কাৰণ মেথছ আৰু ৰিজনিং এনেকুৱা বস্তু আপুনি কিতাপ পঢ়ি বুজি নাপায় বহুতে যাৰ মেথছ ষ্ট্ৰং আছে বা যাৰ ৰিজনিং ষ্ট্ৰং আছে সিহঁতে কৰিব পাৰে কিন্তু যোন ফাৰ্ষ্ট আহিছে মানে এখন ফিল্ডত কিতাপ পঢ়ি বুজি নাপায় সো মেথছ ৰিজনিং বুজিবৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ' ফ'ল' কৰিলে হ'ল এতিয়া অতি সোনকালে আহিব ভিডিঅ'বিলাক এইবিলাক ভিডিঅ' ফ'ল' কৰিলে হ'ল বেলেগ একো নালাগে আমি এনাফ কুৱেশ্যনো প্ৰেক্টিছ কৰাই দিম কিন্তু তাৰ উপৰি যদি আপুনি ভাবিছে যে নিজেও কুৱেশ্যন প্ৰেক্টিছ কৰোঁ তেনেহ'লে এখন কিতাপ লৈ ল'ব পাৰে RS আগৰৱালৰ মেথছৰ ঠিক আছে কোৱান্টিটিভ এপ্টিটিউড বুলি এখন লৈ ল'ব পাৰে RS আগৰৱালৰ ইয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক অলপ চলপ এখন লোৱাটো ভাল মই কৈছোঁ কাৰণ আমি থিয়ৰি অলপ পঢ়াই দিম আপুনি আৰু যদি এক্সট্ৰা কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰে ইয়াতে পাই যাব তেতিয়া কুৱেশ্যনবিলাক ঠিক আছে সো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আমি অতি সোনকালে আমাৰ কোৰ্সটো লৈ আহি আছোঁ